স্বাগতম জনাইছো আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছো। এতিয়া সময় হৈছে ৰাতিপুৱা 7:45 আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো। বলকচোন আজিৰ দিনটোত মইনো কলৈকে যাও, কি কৰো হেই আপোনালোকৰ লগত শেয়াৰ কৰো। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। সদায় ৰাতিপুৱাটো আৰম্ভ হয় মোৰ এগিলাস গৰম পানীৰে আৰু মই অলৰেডি ব্ৰেকফাষ্ট কৰিলোৱে। ভাইটিয়ে ৰাতিতে কৈ থৈ দিছিলে সি বোলে পাস্তা খাব, গতিকে তাৰ বাবে পাস্তা বনাবৰ বাবে মই ৰেডি কৰিছোঁ। চচপেন এটাত এয়া মই গৰম পানী হ'বলৈ দিছোঁ। এয়া পানীখিনি উতলি আছে, ইয়াতে মই পাস্তাখিনি দি দিছোঁ। এনেতে ইয়াত মই অকণমান ৰিফাইণ্ড অইল দিম। ৰিফাইণ্ড অইল দিলে ইয়াত পাস্তাখিনি লাগি নধৰে। অকণমান সময়ৰ পিছত 4-5 মিনিটমান পিছত পাস্তাখিনি ৰেডি হৈ গৈছে, বইল হৈ গৈছে। পানীখিনিৰ পৰা পাস্তাখিনি টুকি ল'ম। বইলিং প্ৰচেছটো ৰখাবৰ বাবে মই ইয়াত ঠাণ্ডা পানী অকণমান দি দিছোঁ। এইখিনি এনেদৰে অকণমান ছাইডত থৈ দিছোঁ আৰু পেন এখন বহাই লৈ ইয়াত দিছোঁ ৰিফাইণ্ড অইল। চাৰিওফালে অকণমান লৰাই ল'ম ৰিফাইণ্ড অইলখিনি পেনখনত চাৰিওফালে লাগি যোৱাকৈ। ইয়াত মই দিছোঁ সৰু সৰুকৈ কুটি লোৱা নহৰু। নহৰুখিনি অকণমান হেতা বাটেৰে অকণমান লৰাই দিছোঁ এনেদৰে। এয়া মই ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি লৈছিলোঁ। এয়া পিঁয়াজখিনিও এনেদৰে দি দিছোঁ। ইয়াত পিঁয়াজখিনি অকণমান ভাজিব লাগিব। বহুত বেছি সময় ভাজিব নালাগে, পিঁয়াজখিনিয়ে ৰং সলোৱালৈকে ভাজিব নালাগে। ইয়াত অকণমান নিমখ দিছোঁ, নিমখ দি অকণমান ভাজি দিছোঁ এনেদৰে। এয়া হৈ গৈছে ৰেডি। এইখিনি ইমানতে ছাইড কৰি থৈ দিছোঁ। ইয়াত বহাই দিছোঁ এখন কেৰাহীখনত মই লৈছোঁ ৰিফাইণ্ড অইল। আপুনি ইচ্ছা কৰিলে বাটাৰ ল'ব পাৰে, মই কিন্তু বাটাৰ লোৱা নাই, ৰিফাইণ্ড অইল লৈছোঁ। আৰু লৈছোঁ 3 চামুচ ময়দা। এনেদৰে 3 চামুচ ময়দা লৈ লৈছোঁ। আৰু ভালদৰে মিহলি হৈ যোৱাকৈ এইখিনি হেতা পাতেৰে লৰাই থাকিব লাগিব কিছু সময়। আৰু এনেকুৱাতে এইখিনি হৈ গৈছে। ইয়াত মই দিম গাখীৰ। ইয়াত গাখীৰ দিছোঁ পৰিমাণ অনুসৰি, ময়দা যিমান লৈছে সিমান পৰিমাণ অনুসৰিয়ে ল'লে হ'ল। এয়া গাখীৰ দিছোঁ। গাখীৰ দি ভালদৰে লৰাই ল'ব লাগিব যাতে ময়দাখিনি তলত লাগি নাযায় আৰু গোটা গোটা হৈ যাতে নাথাকে, তেনেদৰে লৰাই ল'ব লাগিব। এইখিনি মোৰ মিক্স হৈ গৈছে। এইখিনিতে মই দিছোঁ অকণমান জিৰা গুড়ি, অকণমান জালুকৰ গুড়ি আৰু চিলি ফ্লেক্স। এনেদৰে এইখিনিও ভালকৈ লৰাই ল'ব লাগিব, মিক্স কৰি ল'ব লাগিব। এইখিনিতে মই দিছোঁ নিমখ সোৱাদ অনুসৰি। এইখিনি উতলি আছে। ইয়াত মই দিছোঁ এতিয়া ভাজি লোৱা পিঁয়াজ আৰু সৰু সৰুকৈ কাটি লোৱা নহৰুখিনি। এইখিনি ভালদৰে মিক্স কৰি ইয়াত দিছোঁ বইল কৰি থোৱা পাস্তাখিনি। পাস্তাখিনি দিও ইয়াত ভালদৰে মিক্স কৰি ল'ব লাগিব। ইয়াত দেখিছেনে ইমান ধুনীয়া হৈছে দেখিবলৈ। আৰু এইখিনিতে মই দিছোঁ এচামুচ চীজ। আৰু চীজটো আপোনালোকে যদি খায় তেন্তে দিব, আৰু কিছুমানে নাখাবও পাৰে, তেতিয়া কথা নাই আৰু মই দি দিলোঁ। আৰু ইয়াত মই প্লেটত উলিয়াই লৈছোঁ, ওপৰত অকণমান চিলি ফ্লেক্স দি দিছোঁ। এইখিনি মই ভাইটিৰ বাবে ৰেডি কৰিলোঁ। কৰি উঠি মই কলেজলৈ বুলি ওলালোঁ। মই ৰেডি হৈ গ'লোঁ কলেজ যাবৰ বাবে। ওলাই আহি মই ৰাস্তাতে এনেদৰে বান্ধৱীজনীৰ বাবে ৰৈয়ে থাকিলোঁ, তাই আহিয়ে পোৱা নাই। ফাইনেলি তাই আহি পালে আৰু কিবা এটা কাম আছিলে, এনেদৰে দোকান এখনত সোমালোঁ। কামখিনি কৰি আমি কলেজত গ'লোঁ। কলেজৰ পৰা ঘৰলৈ উভতি আহি থাকোঁতে এয়া দেখিলোঁ নলবাৰীৰ এয়া নলা নৰ্দমাবোৰ বনাই আছে। ইয়াৰ কাম চলি থকাৰ বাবে গাড়ী মটৰৰো যান জঁট বৃদ্ধি পাইছে। এয়া দেখিছেনে? কলেজৰ পৰা আহি এতিয়া ডাইৰেক্ট লগ পাইছোঁ আপোনালোকক মোৰ পাকঘৰত। এতিয়া দুপৰীয়াৰ সাজৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে। এতিয়া মই ওলাই লৈছোঁ, গোটেইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া বনাব লাগে। মা ঘৰত নাই যিহেতু গোটেই দায়িত্ব মোৰ ওপৰতে। বলকচোন বনাওঁ। মইনো কি বনাওঁ, একেবাৰে চিম্পুলকৈ এসাঁজ। বলক আপোনালোককো দেখুৱাই যাম। আৰু বতৰটো বহুত বেছিয়ে বেয়া আজি। এয়া ভেন্দিয়ে কাটি লৈছোঁ। এয়া শিঙৰা মাছ মানে আমাৰ নলবৰীয়া ভাষাত আমি কওঁ শিঙৰা মাছ।
শিংৰা মাছ বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন এই মাছটো আৰু এয়া বেঙেনা এনেকৈ ফ্ৰাই কৰিম মানে বেচন দি ফ্ৰাই কৰিম বুলি এনেকৈ নিমখ দি এনেকৈ থৈ দিছোঁ আৰু এয়া পটল আৰু এয়া পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি লৈছোঁ বাহিৰত দবা পিটা বৰষুণ দি আছে এতিয়া ভাত সাজ খাই লওঁ দুপৰীয়াৰ আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ দুপৰীয়া ভাত পানী খাই অকণমান ৰেষ্ট কৰিলোঁ আৰু এতিয়া আপোনালোকক লগ পাইছোঁ সন্ধিয়া ভাবিলোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব ঠিক আছে তেন্তে নেক্সট ভিডিঅ'ত লগ পাম এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই